ৰজাৰ মহাদয় শুভ ক্ষণে যাত্ৰা কৰি জোৰোণ দিয়া মোৰ জাৰ্ণিটো গ'লে 2019 মানৰ পৰা ষ্টাৰ্ট। মই এজন অপ্ট'মেট্ৰিষ্ট, চকু মানে মোৰ হ'ল ডিপাৰ্টমেণ্ট চকু, চকু বিশেষজ্ঞ হিচাপে আছোঁ। মই ইণ্ডিপেণ্ডেণ্ট প্ৰেক্টিছ কৰোঁ। তেনেকেই সেই হেৰিতেই মানে সেই লাইনটোত থাকোঁতেই তেনেকৈ চিনাকি হ'ল। আজি বহু বছৰৰ পিছত মানে এতিয়া বহু বছৰ ধৰি মানে কথা বতৰা হৈ এটা প্ৰেমৰ সম্পৰ্ক থাকিল আজি ইমান বছৰ। তাৰপিছত এতিয়া ভগৱানৰ ঈশ্বৰৰ আশাত, ঈশ্বৰৰ আশীৰ্বাদত বিয়াখন কৰিবলৈ ওলাইছোঁ। সেইটো এপ্ৰক্স কিমানমান বছৰ এতিয়া 6 years. ৰামৰ মাতৃ ৰজাৰ মহাদয় শুভ ক্ষণে যাত্ৰা কৰি জোৰোণ দিয়া গৈ খাৰু লোৱা মণি লোৱা কুণ্ডল হাতে হৰি তেল সিন্দুৰ কাকৈ ফলি শৰাই লোৱা ভৰি বাৰী চুকৰ ডালিম জোপা ভাত পুৰি খাই দেউতাই পোহা মইনা চৰাই আজি উৰি যায় আখৈ দিয়া মৰমৰে ভাই আজিৰ পৰা তোমাৰ মোৰে গোত্ৰ ছিগি যায় বাইদেউ পৰেনে মন মাৰ ঘৰত আছিলা মনৰ আনন্দ এতিয়া বাইদেউ সকলো এৰি শোলাগৈ নঘৰ নবুৱাৰী